অহা 4 আৰু 5 নৱেম্বৰ শুক্ৰবাৰে আৰু শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে ডিফু ক্লাব প্ৰাংগণত ডিফু ক্লাবৰ উদ্যোগত তথা ডিফু কলা কেন্দ্ৰ আৰু খবৰ 24/7ৰ যৌথ সহযোগত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ একাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুকলমে আয়োজন কৰা হয়। 4 নৱেম্বৰ শুক্ৰবাৰে বিয়লি 6 বজাত প্ৰতিযোগিতা উদ্বোধন কৰে ডিফু ক্লাবৰ সাধাৰণ সম্পাদক দিলীপ দাসে। বিয়লি 6:15 বজাত জিলাভিত্তিত ভূপেন্দ্ৰ সংগীতৰ আধাৰত একক সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু 5 নৱেম্বৰ শনিবাৰে বিয়লি 6 বজাত অনুষ্ঠিত হয় ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা। প্ৰতিযোগিতা সমাপ্ত হোৱাৰ পিছতে ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণ কৰে ডিফু ক্লাবৰ সভাপতি ধনী কলিতাদেৱে। বঁটা বিতৰণী অনুষ্ঠানৰ লগতে নৈশালৈ হোৱা বিচিত্ৰানুষ্ঠান উদ্বোধন কৰে ডিফু কলা কেন্দ্ৰৰ সভাপতি মুকুল চন্দ্ৰ বৰুৱাদেৱে। ডিফু ক্লাবৰ উদ্যোগত তথা ডিফু কলা কেন্দ্ৰ আৰু খবৰ 24/7ৰ সহযোগত দুদিনীয়া কাৰ্যসূচীয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কাৰ্যসূচী প্ৰতিযোগিতা আৰু আজিৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিমধ্যে যোৱাকালি আমাৰ নৃত্য প্ৰতিযোগিতা হৈ গৈছে ভূপেন হাজৰিকাৰ গীতৰ আধাৰত। এই প্ৰতিযোগিতাত প্ৰথম শাখাত 5 গৰাকী প্ৰতিযোগী আৰু দ্বিতীয় শাখাত এগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল আৰু আজি ভূপেন হাজৰিকাৰ গীতৰ যি প্ৰতিযোগিতা হ'ল সেই গীতৰ প্ৰতিযোগিতাৰ প্ৰথম শাখাত 13 গৰাকী আৰু দ্বিতীয় শাখাত 8 গৰাকীয়ে অংশগ্ৰহণ কৰিছে। অতি সুন্দৰভাৱে আজি প্ৰতিযোগিতাসমূহ অন্ত পৰিছে। সকলো ৰাইজৰ সহযোগত আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত আমাৰ অনুষ্ঠান সফল হৈছে বুলি আমি ভাবিছোঁ। আৰু আজি যি কাৰ্যসূচী আছিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডিফু ক্লাবৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত ধনী কলিতাদেৱে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, লগতে উপস্থিত ৰাইজৰ তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধা জনায়। আৰু অলপ পিছতে আমাৰ আজি যি অনুষ্ঠান হ'ব সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানত যিসকলে প্ৰথম হৈছিলে তেখেতসকলৰ পৰিদৰ্শন কৰিব, লগতে ডিফু কলা কেন্দ্ৰৰ আৰু অন্যান্য শিল্পীসকলে তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানৰ গীত পৰিৱেশন কৰি আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীত আৰু তেখেতৰ যিখিনি সৃষ্টিৰাজি চৰ্চা কৰাৰ লগতে সুধাকণ্ঠৰ আমি সন্মান জনাইছোঁ, লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতত সকলোৰে আমি এনেকৈ সহায় সহযোগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ। আজি 5 তাৰিখে বিশ্ববিশ্ৰুত ভাৰতৰত্ন প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাৰ 11তম তেখেতৰ মৃত্যু বাৰ্ষিকীৰ উপলক্ষে ডিফু কলা কেন্দ্ৰ, ডিফু ক্লাব যৌথভাৱে তেখেতসকলে যি অনুষ্ঠিত কৰিছে, এই অনুষ্ঠানত আমাকে বিচাৰক হিচাপে মাতিছে। মই জীৱনত কিন্তু কোনোদিনো বিচাৰ কৰি পোৱা নাই। তথাপিও আমাৰ যি অভিজ্ঞতা আছে সেই অভিজ্ঞতা অনুযায়ী ইতিমধ্যে আমি সমাপন কৰিলোঁ। গতিকে ভূপেন হাজৰিকাৰ তেখেতৰ আজি সোঁৱৰণ কৰাটো সমগ্ৰ অসম নহয়, গোটেই ভাৰতবৰ্ষ, গোটেই বিশ্বতেই শুৱনি আৰম্ভ হৈছে বা হৈছে, আমি শুনি আছোঁ। দেশৰ বিভিন্ন প্ৰান্ততো হৈছে, পৃথিৱীৰ বিভিন্ন প্ৰান্ততো হৈছে। গতিকে তেখেতৰ যি অৱদান, তেখেতৰ মূল যিটো গুণ আছিলে, তেখেতৰ সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, ৰাজনীতিৰ প্ৰতি যিটো ধাৰণা, সেই ধাৰণা তেখেত বহুত স্পষ্ট আছিল। সেয়েহে তেখেতৰ যিবিলাক সমাজৰ প্ৰতি যিবিলাক গীত লিখিছে, আজি গোটেই সমগ্ৰ বিশ্বই আজি অসমৰ বা অসমীয়াৰ যিবিলাক গুণ আছে, যিবিলাক সাহিত্য আছে, বিশ্বৰ দৰবাৰত লৈ যোৱা এটা সক্ষম হৈছে। গতিকে তেনেকুৱা ধৰণে আজি নতুন প্ৰজন্মই আমি শিকিব লাগিব। আজি ভূপেন হাজৰিকা আৰু লগতে বৰ্তমান আমাৰ মাজত আমাৰ যিটো প্ৰজন্ম, সেই প্ৰজন্মৰ বহুত এটা ভাষ্ট এটা জেনেৰেশ্যন গেপ হৈছে। সেই গেপটো আমি পূৰাব লাগিব। যিহেতু আজি এই 21 শতিকা যন্ত্ৰ সভ্যতাত এটা যিটো মানৱতা বুলিয়ে কওক, যি বুলিয়ে কওক, আজি কমি আহিছে। আৰু লগতে আজি বিভিন্ন বিশ্বতেই এটা খুব দুখ লগা কথা, আনফালে আকৌ আনন্দৰ কথা। গতিকে আজিৰ এনেকৈ পৰিস্থিতিত ভূপেন হাজৰিকাৰ যি অৱদান আছে, সেই অৱদানসমূহ আমি সকলো জাতি জনগোষ্ঠী, যিহেতু তেখেত এজন লিখকো আছিলে, এজন গায়ক আছিলে, এজন সমন্বয়ক আছিলে, সকলো জাতি জনগোষ্ঠী অসমক এক ঐক্যবদ্ধ অসম,
এক সমৃদ্ধিশালী অসমৰ যিটো সপোন, এই সপোনটো আমি ফুলিয়াব লাগিব নতুন প্ৰজন্মই। গতিকে মোৰ ফালৰ পৰা বিশেষ ক'বলগীয়া নাই। অনাগত দিনবোৰত তেখেতৰ বৰ্ণি, তেখেতৰ লিখনি, তেখেতৰ গীত, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শসমূহ, তেখেতৰ যি জীৱনৰ যি ফিলচফি, যি দৰ্শন, সেই দৰ্শনসমূহ আমি নিউজ ডেস্ক ৰিপৰ্ট খবৰ 24/7।